চাওকে গাইছ কিউট মাছ। তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে বহুত বেছি ভাল। এতিয়া বৰ্তমান বাৰিষাৰ পানী আকৌ আহিল। কিছুদিন আগতে গৈছিলে পানী, তো বাৰিষাৰ পানী আকৌ আহিল। ভাবিলোঁ বোলো আমাৰ ইয়াতে পানী কেনেকুৱা হয় আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিলোঁ, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, মানে সৰু ল'ৰা আমাৰ ইয়াত মানে ক্ৰীড়া সন্থা সদনত মানে এখন ফুটবল প্ৰতিযোগিতা পাতিছিলে অহা 1 তাৰিখে, মানে এইটো আগষ্টৰ আজি 30 তাৰিখ হ'ল, আপোনাৰ ছেপ্টেম্বৰৰ 1 তাৰিখে মানে খেলখন পাতিছিল। তো আপোনালোকক দেখাই আছোঁ মানে ফিল্ডখনৰ অৱস্থা কেনেকুৱা আছে। তো ব'লক এতিয়া। তো গাইজ ঘৰৰ পৰা ওলাই পেলাই এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু আস্তে আস্তে। গাইজ চাওকহে কিমান পানী। যোৱা বছৰো নাছিল, তাৰে আগৰ বছৰতো নাছিলে এনেকুৱা পানী। পূৰা ভিতৰলৈকে পানী উঠিছে একদম। মাছ চাওকে গাইজ, মানে যোনে লাঙি পাতিছে আৰু মানে খালী হাতে আহিব লগা হোৱা নাই আৰু মানে পূৰা ওজন হয় আৰু মাছ পূৰা ভৰ্তি হৈ থাকে আৰু জালখনত। দেখিছে আপোনালোকে এইটো ৰাস্তা, এইটো মানে গোটেই সেই আছিলে মানে এইটো অলপ ব্লক কৰা আছিলে, এতিয়া পানী গোটেই পানী নে পানী, চবফালে পানী। এতিয়া নাওলৈ যাই আছে মানুহবিলাক, এই জাল পাতি আছে মানে চব কৰি আছে আৰু চবফালে বানপানী। মাছ কেনে পাইছে চাওঁ, ই নাই দেখোন মাছ নাই। কিয় থৈ আহিছা নেকি? হা তোক আজি এইবিলাক গাড়ী ধুই আছে পুৰা। কি হৈছে? মাছৰ ওজন উঠিছে। অ লাইন নাই, ফৰ্মে নাই দেখোন। অ আছে, অ নহয় এই ধূলি দে আৰু চব লাগে হা পানী, ইমান পানী। হা হা ফিল্ডখন ইমান পানী এনেকৈ হোৱা দেখাই নাছিলো ফিল্ডখনত। যাব ক'ত 2019 দিছিল 15 জুলাইত এনে হোৱা নাছিল ইমানখিনি। ই কুত্তাক মানে সেইবাৰ পৰা মই ৰখি আছিলোঁ, ইয়াক কুকুৰক 1 ঘণ্টামান হ'ল মানে আহিবাই নাছিল। ইমান আমাৰ ৰখালা, সেইকাৰণে ইয়াক নৰখি মানে মই গুচি আহিলোঁ। চব মাছ মাৰিছে, এই গল্প চাওঁগে গাইজ। এখন পাতি থকা জাগা ভাল হৈছে, কেনেকুৱা ভ্ৰমত মানুহ আছে একদম। তো গাইজ আপোনালোকে ফিল্ডখন দেখিলে, মানে এখন ফিল্ডখন মই দেখাৰ এটা উদ্দেশ্য আছে, মানে অহা মানে আগষ্ট ছেপ্টেম্বৰ 1 তাৰিখে মানে ইয়াত মানে এখন সৰুলা ক্ৰীড়া সন্থাৰ মানে এখন খেলা পাতিছিল। তাত আপোনালোকে দেখিছে যে পানীৰ কেনেকুৱা মানে পৰিস্থিতি হৈছে ভাবিব। তো খেলাখন কেইদিনমানৰ কাৰণে পষ্টপন কৰি দিয়া হ'ল, বাকী বেলেগ ইনফৰমেশ্যন পোৱা নাই বাৰু। তো আপোনালোকে এইটোৱে দেখাবৰ কাৰণে মানে মই আহিলোঁ আৰু এতিয়া মানে ফুটবল খেলিব মানে পৰহি হোৱাৰ কথা আছিলে, কিন্তু এতিয়া বৰ্তমান চব মাছ মাৰি আছে। এইবিলাক লাঙি চাওকে চব মাছ চলি আছে। ৰাস্তাত গাইজ মাছ মাৰি আছে। বুকত চাল যাব তাই। তো গাইজ 2019 চনত 15 জুলাইতে হৈছিল, পানীটো হৈছিল। আজি ইমান বছৰ মানে পানী হোৱা নাছিল, ভালো লাগিছে পানী হোৱাৰ কাৰণে। আৰু লগতে এতিয়া ধৰক কিছুমান জেগাত পানীৰ কাৰণে ধৰক গছৰ মানে ভাঙি যাইছে, এইবিলাক লৈ অলপ বেয়াও লাগে। সেইটো কি কৰিব গাইজ, প্ৰকৃতিৰ নিয়ম হৈ থাকে এইবিলাক আৰু চাওক কোনফালে কিমান মানে চব তিৰি মাইকী মানে গোটেইবিলাক ওলাই আহিছে আৰু মাছ মাৰিবৰ কাৰণে। মুঠতে চবৰ হাতত মনা আছে আৰু দিয়ে আৰু গাইজ মল্লা বিচালে।
ঘৰত যাই আকৌ আহিলোঁ আমি এতিয়া নাওখন লৈ অলপ ফুৰি আহোঁ বোলো সেইকাৰণে মানে আহিছিলোঁ আৰু এক বাদো আহি আছে এই তোমাক লৈ ভাল চব দিম ইতালে বললো আমি তো তালা খোলো আৰু এক বাদো আহি আছে এই কুকুৰক দেখা পা গোজতে মানে পৰবা চলি তেনে ইয়ে হাই এই তামাম লাগছে গাইছ এইগিলাত আগতে মানে সৰু ছোৱালীগিলা খেলা খেলি আছিল আজি একদম পুৰা একাঠো এক কঁকাল পানী মানৱ এইটো কাৰ্তিক মল্লা হয় প্ৰদীপ কাইজিও এনেকৈ মাছ পালে আৰু কি লাগে তো গাইছ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিলে একদম নাপাহৰিব তো গাইছ আজিলে বাই বাই